এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল পিনাক্ষীছ ৱৰ্ল্ডলৈ। মোৰ নাম পিনাক্ষী কলিতা। এইটো মোৰ ফাৰ্ষ্ট ব্লগ। একচুৱেলি মোৰ কিছুমান সৰু সৰু ভিডিঅ'জ দিয়া আছে, আপোনালোকে প্লেলিষ্টত গৈ চাব পাৰিব, কিন্তু ব্লগ হিচাপে আজি প্ৰথম, ঠিক আছে। চ' মই আজি এনেকুৱা এটা জেগালৈ যাবলৈ ওলাইছোঁ য'ত মানে আপোনালোকে ধুনীয়া এটা পৰিৱেশ চাবলৈ পাব আৰু কিবা কিবি, যোনখিনি মই এতিয়াই কৈ নিদিওঁ। কৈ দিলেতো মানে চিক্ৰেটটো ৰিভিল হৈ যাব নহয় জানো। চ' আজি আমি একেলগে এনজয় কৰিম ধুনীয়া জেগা এটা। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, এণ্ড প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কৰোণা সময় মাস্কখন বহুত দৰকাৰী। গতিকে ব'লক একেলগে যাওঁ। আমি আহি পাই গ'লোহি হেঙালমেনৰ তিতাবৰত আছে। এইটো এণ্ট্ৰেঞ্চটো। ব'লক আমি এতিয়া ভিতৰলৈ যাওঁ। বিৰাট ধুনীয়া এক পৰিৱেশ, চাওক আপোনালোকে। ব'লক আমি একেলগে যাওঁ। খুব ধুনীয়া পৰিৱেশটো, বিৰাট ধুনীয়া, মানে চালে চাই থাকিবলৈ মন যোৱা। এইফালে আছে, এইটো চাইডে চুইমিং পুল আছে, সেইখিনি পিছত যাম। প্ৰথমতে আমি এণ্ট্ৰেঞ্চটো চাওঁ। এণ্ট্ৰেঞ্চটো এইটো খুব ধুনীয়া, নহয়নে? ব'লক 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 ভিতৰলৈ যাওঁ, ভিতৰটো কেনেকুৱা চাই লওঁ।
এইফালে আপোনালোকে যদি আহি থাকে এখন ধুনীয়া গ্ৰীনেৰী হয় মানে গোটেই গছ গছনি আমি যদি আগবাঢ়ি যাওঁ এইফালে আমি বলকচোন কি আছে চাওঁ এইবিলাক চাওক ব্ৰিটিছৰ দিনৰ মৰিশালি কি ধুনীয়াকৈ বনোৱা আছে ভয়ো লাগিছে বাৰু মৰিশালি যিহেতু কিন্তু তথাপি বহুত ধুনীয়াকৈ বনোৱা আছে ইমান ধুনীয়া মৰিশালি আজি ভিডিঅ'টো মই এইখিনিতে সামৰিছোঁ আশা কৰিছোঁ আপোনালোকে সকলোৱে ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব এণ্ড প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সকলোকে অশেষ ধন্যবাদ থেংক ইউ